এতিয়া মেইন যেটো আমাৰ ইম্পৰ্টেন্ট কথা এই কথাটো কৈছো যে কি এইবাৰ এটা সবতকে ডাঙৰ বিসংগতি যেটো দেখিবলৈ পোৱা গৈছে হেতু আপোনাৰ কাট অফৰ ক্ষেত্ৰত আৰু কাট অফৰ ক্ষেত্ৰত এটা সবতকে ইম্পৰ্টেন্ট বস্তুটো কি যে আমি সকলো এটা বস্তু জানো যে জেনাৰেলৰ কাট অফ এসসিৰ কাট অফ এসটিৰ কাট অফ ওবিসিৰ কাট অফ বা ইডব্লিউএস ক্যাটাগরি বা যিকোনো টি ট্ৰাইবছৰ ক্যাটাগরিত সদায় জেনাৰেলৰ কাট অফ সবতকে হাই থাকে আৰু বাকি এসসি এসটি সদায় এই কাৰণে কি কয় বলে এই এসটি কাৰণে চাকৰি পাইছে এই এসসি কাৰণে চাকৰি পাইছে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে হেতু অসমত দেখিবলৈ পোৱা গৈছে যে জেনাৰেলতকে এসসি এসটি ৰ কাট অফ আনকি বহুত বেছি গৈছে ৰিজনটো কি আমি এতিয়া বুজি পোৱা নাই কাৰণ অলৱেজ দে আৰ দা ব্যাকওয়াৰ্ড ক্লাसेस তেওঁলোকক আমি সদায় এটা পুশ দি আহিছো এটো আমি নহয় দ্যাট ইজ ফ্ৰম দা ডেজ অফ দা বি.আৰ. আম্বেদকাৰ এতিয়া মেইন কথাটো হৈছে আমাক এটাই বস্তু লাগে যদি সঁচাকে গোটেইখিনি ট্ৰান্সপাৰেন্ট হৈছে ট্ৰান্সপাৰেন্সিৰ ক্ষেত্ৰত আমাক বেলেগ একো নালাগে আমাক কনসলিডেটেড মাৰ্কশিটস খিনি লাগে যত ষ্টুডেন্ট কিমানটা সিলেক্ট কৰিছে মই কলটো যে যদি 1:5 ৰেশিও তেনেহলে 24515 ষ্টুডেন্টৰ আমাক লিষ্ট লাগে কোনে কিমান মাৰ্কস পাইছে কোনে ৰিটেনত বহিব পাৰিব সিমিলাৰলি এডিআৰইৰ ক্ষেত্ৰতো আমাক কনসলিডেটেড মাৰ্ক লিষ্ট লাগে যে কিমানখিনি ষ্টুডেন্ট সিলেক্ট কৰিছে তেওঁলোকে আৰু এই কিমানটো ৰেশিওত তেওঁলোকে সিলেক্ট কৰিছে স্কিল টেষ্টত কোনে একচুয়ালি বহিব পাব স্কিল টেষ্টত কি সুধিব কি কৰিব কি নকৰিব আমি কিন্তু কনস্টেবলৰ যিসমূহ বঞ্চিতৰ ছাত্ৰ-ছাত্ৰী বা বঞ্চিতৰ প্ৰাৰ্থী তেওঁলোকে কৈছে যে আমাক সেকেন্ড লিষ্ট লাগে এতিয়াও আমাৰ কমেন্টত ফেসবুক লাইভত লৰাছলিখিনিয়ে কৈ আছে যে আমাক সেকেন্ড লিষ্ট এখন লাগে না সেকেন্ড লিষ্টখন দিব লাগিছিল সেকেন্ড লিষ্টখন কিয় দিব লাগিছিল আপুনি চাওক আপুনি যেহেতুকে এতিয়া আপুনি বিজেপিৰ মুখ্যপাত্ৰ হিচাপে আহিছে আপুনি চাওক আপুনি এই হাজাৰ হাজাৰ লৰাছলিৰ কমেন্টখিনিক আপুনি কি বুলি ক'ব এইবিলাকতো সব দুখীয়া লৰাছলি নোপোৱাখিনি মই ভিক্টৰ দাস জানে নোপোৱাখিনি নিশ্চিতভাৱে অলপমান দুখ পাব তেওঁলোকে ক'ব হয়তো পোৱাখিনিয়ে ক'ব নাই পৰীক্ষা ভাল হৈছে নোপোৱাখিনি ক'ব পৰীক্ষাটো বেয়া হৈছে টান হৈছে হেতুটো আৰু হেতু নিয়ম হেতু আমি পৰীক্ষা নহয় নহয় দাদা এটো হৈছে আপোনাৰ ফিজিক্যাল মানে মই কি কৈছো এটো পৰীক্ষা বুলিয়ে ধৰি লৈছো ফিজিক্যাল টেষ্টটো আৰু কি হ'ব এটো পৰীক্ষাই হয় নহয় ফিজিক্যাল টেষ্টটো এটো স্কিল টেষ্ট হয় এটো পৰীক্ষা টান হোৱাৰ কথা নাই নহয় মই কথাটো কি কৈছো আপোনালোকে টেষ্ট শব্দটো আপুনি ইংলিছত কৈছে এই ক্ষোভ অসন্তুষ্টিবিলাক কিন্তু ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে এই যে দুৰ্নীতি এই যে এই যিবিলাক ভ্ৰষ্টাচাৰ বাঢ়ি বাঢ়ি গৈ আছে এইবিলাকক এই অহা নিৰ্বাচনত আমাৰ যি ল'ৰা ছোৱালী আজি কমেন্ট কৰি আছে সেকেন্ড লিষ্টৰ কাৰণে আমাৰ যে অন্নক্ষণ হৈ আছে মানুহবিলাকে আমাৰ যে প্ৰবক্তা অন্নক্ষণ কৰি আছে চাকৰিবিলাক যাৰ যাৰ কাটি আছে এওঁলোকে কিন্তু চাই আছে জনতাই চাই আছে ধন্যবাদ জনাই আমি আকৌ কৈছো যে এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে হওক আৰু যিসকল মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে লিখিত পৰীক্ষাত পাছ কৰিছে বা যিসকলে এতিয়াও আশা পালি আছে সেকেন্ড লিষ্ট এখন বিচাৰিছে তেওঁলোকৰ যিসমূহ ক্ষোভ সেইসমূহ নাইকিয়া কৰি মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বান যাতে এই সকলোখিনি সমস্যা সমাধান কৰি স্বচ্ছ আৰু নিকাভাৱে তেওঁ এই নিযুক্তি প্ৰক্ৰিয়া অক্টোবৰ মাহত প্ৰদান কৰক আমাৰ ফালৰ পৰা সেয়াই আশা আজিৰ অনুষ্ঠান ইমানতে শেষ হৈছে ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই মস্ফিকা বিদায় লৈছো ধন্যবাদ